Hello guys, welcome to my channel. মই আজি আপোনালোকক এটা বিৰাটেই টেষ্টি ৰেচিপি বনাই খুৱাম আৰু ৰেচিপিটো হৈছে পাতত দিয়া মাছৰ কণী। আৰু ৰেচিপিটোৰ কাৰণে লাগিব আমাক প্ৰথমতে মাছৰ কণী কেইটামান, তাৰপিছত লাগিব ভেদাইলতাৰ পাত, শুৱনি বন কেইটামান লাগিব আৰু দুৰুণ শাক কেইটামান, তাৰপিছত লাগিব আমাক নৰসিংহৰ পাত। আৰু এইখিনি পাত কমপ্লিটলি অপশ্যনেল হয়। আপোনালোকৰ ওচৰত যদি সেইকেইটা পাত নাপায় তেনেহ'লে আপোনালোকে নিদিলেও হৈ যায়। তাৰপিছত লাগিব জলকীয়া, পিঁয়াজ, নহৰু আৰু কেঁচা হালধিৰ পেষ্ট। প্ৰথমতে আমি কি কৰিম, মাছৰ কণীখিনিত আমি নিমখ অকণমান দি ল'ম এনেকৈ। তাৰপিছত দিম আমি কেঁচা হালধিখিনি, জলকীয়াখিনিও দি দিম। তাৰপিছত মেৰিনেট কৰি ল'ম 1 মিনিটৰ কাৰণে। আৰু এইখিনিতে আমি দি দিম আমাৰ পিচি থোৱা নহৰুখিনি, পিঁয়াজখিনিও দি দিম ইয়াতে। আৰু 2 মিনিট এনেকৈ মেৰিনেট কৰাৰ পিছত আমি পাতত দিম। আৰু মই ইয়াত পাতত দিবলৈ লৈছোঁ তৰা পাত কেইখিলামান। আপোনালোকে কলৰ পাতো ইউজ কৰিব পাৰে। আৰু এইখিনি দেখিছেনে, মই এইখিনি লেয়াৰ্ছ হিচাপত দি দিছোঁ। লেয়াৰ্ছকৈ দিলে কি হয়, বস্তুখিনি ধুনীয়াকৈ সিজে। আৰু মই পাতখিনি মেৰিয়াই লৈছোঁ এনেকৈ। মোৰ পাতখিনি অলপ কম হৈছে। আৰু এনেকৈ কেৰাহীত দি ঢাকন মাৰি গেছটো কমাই লৈ 20 মিনিট ৰাখিম। 20 মিনিটৰ পাছত আমি এইটো উল্টা কৰি দিম। তাৰপিছত আকৌ আমি এনেকৈ চাম, চামুচ এখন লৈ পেলাই ভিতৰলৈ চাব সিজিছেনে নাই। অলমষ্ট সিজিছে আৰু 10 মিনিটমান লাগিব আমাক। 10 মিনিটৰ পাছত আমি এইটো চাইছোঁগৈ, ইমান ধুনীয়া হৈছে। ইয়াৰে চেণ্ট যোনটো আহিছে, কেঁচা হালধিৰ চেণ্টটো ইমান ধুনীয়া আহিছে নহয়, খাওঁ খাওঁ লাগি গৈছে। বহুত ধুনীয়া হয় আৰু বিৰাটেই টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰিব পাৰিব।